তো এই ভিডিওটো চাকচোন অসমত এটা ডাঙৰ চিনি কণ্ট্ৰাক্টৰ মানে ইণ্ডাষ্ট্ৰী আহিছে মানে ৰাজনীতিক বিলাক কেনেকা কি মানে জুপিয়াই পৰিছে অসমৰ উন্নতি হোৱাটো মানে নিবিচাৰে চাকচোন ভিডিঅ'টো শেষলৈ চালে গোটেই কথাখিনি গম পাই যাব আৰু এইবাৰ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে সোশ্যাল মিডিয়াত প্ৰকাশ কৰিলে অসম এখন উদ্ভাৱন শূন্য ৰাজ্য আৰু সেয়েহে অসমত সেমি কণ্ডাক্টৰৰ প্ৰয়োজনেই নাই অসমত দক্ষ লোকৰ অভাৱ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই কিয় এজন গায়কে ভাৰতৰত্ন পাব লাগে বুলি প্ৰশ্ন কৰিছিল ভূপেন হাজৰিকা ডাঙৰীয়া অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হিয়াৰ আমঠু অসমৰ ব্যক্তিসকলে ভূপেন হাজৰিকাৰ সকলো ব্যক্তিয়ে আজিৰ প্ৰজন্মই কওক নতুনকৈ জন্ম হোৱা শিশু এটাই কওক পুৰণা মানুহখিনিৰ কথা নকলোৱে ভূপেন হাজৰিকাৰ গান শুনিয়ে ডাঙৰ হৈছে ভৱিষ্যতেও হ'ব ভূপেন হাজৰিকা অসমৰ সম্পদ আৰু সেইটোতে কংগ্ৰেছৰ গা জ্বলিলে মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ গা জ্বলিলে এতিয়া আমি এটা সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী পালোঁ সেইটোত মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াৰ গা জ্বলিলে কিয় তেওঁলোকে অসমক হিংসা কৰে কিয় গা জ্বলে সেই কথাটো মই নাজানো কিন্তু কালিও কৈছোঁ আজিও কৈছোঁ তাৎক্ষণিকভাৱে প্ৰিয়ংক খৰ্গে ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই এই দুটা কথাৰ কাৰণে ক্ষমা খুজিব লাগে অসমবাসীক প্ৰিয়ংক খৰ্গে যে ক'লে আমাৰ স্কিল আমাৰ ল'ৰা ছোৱালী নহয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমাৰ অমুক নাই তমুক নাই মুঠৰ ওপৰত অকল ইনচাল্ট কৰিলে এই কথাৰ ওপৰত কংগ্ৰেছ দলৰ অসমৰ নেতৃত্বই প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰে তাৰ বাবে মই অপেক্ষা কৰোঁ কংগ্ৰেছে যি কংগ্ৰেছৰ শীৰ্ষ নেতা সভাপতি তেখেত বৰ্তমানৰ সভাপতিয়ে যেতিয়া আমাৰ ভূপেন হাজৰিকাদেৱে যেতিয়া সংগীত সূৰ্য সুধাকান্তই যেতিয়া ভাৰতৰত্ন পাইছিল বৰ্তমান কংগ্ৰেছৰ সভাপতি কৈছিল কোন গায়কক দি দিলে এইটো ভাৰতৰত্ন আমাৰ সমগ্ৰ অসমৰ অসমীয়াৰ স্বাভিমান অসমৰ হিৰৰ মুকুটস্বৰূপ ভূপেন হাজৰিকাকো কংগ্ৰেছে এৰি দিয়া নাছিল সিদিনাখন ভাৰতৰত্ন পাওঁতে এনেকৈ কৈছিল অসম কংগ্ৰেছৰ নেতৃত্বই হাইকমাণ্ডৰ এই ভাষ্যৰ বিৰোধিতা কৰাৰ সলনি সমৰ্থনে কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সমৰ্থন কৰিলে অসমত সেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰা মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেৰ স্থিতিক গুজৰাটত সেমি কণ্ডাক্টৰ দিছে অসমৰ সেমি কণ্ডাক্টৰ দিছে কৰ্ণাটকক কিয় দিয়া নাই সেইটোৱে সুধিছে আমি কৈছোঁ আমি সকলোৱে জানো আমাৰ অসমৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'বলৈ বেংগলোৰলৈ যায় আমাৰ ল'ৰা ছোৱালীবোৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছত চাকৰি IT টেকন'লজি ক্ষেত্ৰত বেংগলোৰতে পায় আমি জানো যে বেংগলোৰত IT আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ আছে সেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যেতিয়া কেন্দ্ৰীয় চৰকাৰে দিছে গুজৰাটৰ 4খন দেই অসমত এটা দিছে কৰ্ণাটকক কিয় দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভূপেন দা আচলতে ভূপেন দাৰ ক্ষেত্ৰত আগৰ চৰকাৰবিলাকে চূড়ান্ত অন্যায় কৰিলে যিজনে যেতিয়া পাব লাগিছিল যৌৱনকালত পাব লাগিছিল তেওঁক নিদি মৰণোত্তৰভাৱে 2019 চনত দিছে আমি ধন্যবাদ দিছোঁ তৎসত্ত্বেও আমি কৈছোঁ যে ভূপেন দাৰ নো মেডালৰ যোগ্য নোহোৱা কিছুমান ব্যক্তিয়ে এনেধৰণৰ কথা কৈ থাকি আচলতে কোনো ধৰণৰ লাভ নাই প্ৰযুক্তিগত জ্ঞান নথকা মূৰত গোবৰ আৰু জাবৰ থকা মানুহে তেনে কথা কয় আচলতে এই চক্ৰটোৱে অসমত কোনো ইণ্ডাষ্ট্ৰী হোৱা নিবিচাৰে অসমৰ উন্নয়ন নিবিচাৰে তেখেতৰ পিতৃ মল্লিকাৰ্জুন খাৰ্গে 19 চনত আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱক ভাৰতৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল আৰু এজন সাধাৰণ গায়ক বুলি তেখেতক প্ৰতিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু তেওঁ আচলতে ডক্টৰ ভূপেন হাজৰিকা কোন তেওঁ চিনিয়ে নাপায় তেওঁ ইমান এজন ডাঙৰ বিগ্ৰছ নেতা কংগ্ৰেছৰ নেতা কিন্তু অসমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে তেওঁ সামান্য অকমানো জ্ঞান নাই আৰু এনেকুৱা নেতাই এখন দেশ চলাবলৈ যায় আমি আগৰ পৰাই দেখি আহিছোঁ যে কংগ্ৰেছে অসমক উন্নতি হোৱাটো নিবিচাৰে কেতিয়াও নিবিচাৰে তেখেতসকলে এনেকুৱা ধৰণৰ কিছুমান ইছ্যু কৰি আহিছে যি ইছ্যুৰ যোগেদি তেখেতসকলে সমাজখন আমাৰ দেশখন শেষ কৰিব বিচাৰিছে কংগ্ৰেছৰ দৰে সদায় অসম বিৰোধী স্থিতি কৰা কংগ্ৰেছে সদায় অসমৰ কাৰণে যি পাপ কৰি থৈ গৈছে অন্যায় কৰি থৈ গৈছে তেনেকুৱা কংগ্ৰেছৰ নেতা বিশেষভাৱে কংগ্ৰেছৰ সৰ্বভাৰতীয় যে সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে যিদৰে মন্তব্য কৰিছে
যে অসমত হেনো স্কিল নাই, অসমত হেনো ৰিচাৰ্চৰ স্কোপ নাই। মই ভাবোঁ এনেকুৱা যি এক জাতি বিৰোধী মন্তব্য কৰিছে, সেই ক্ষেত্ৰত আজি গৌৰৱ গগৈ নিজকে খুব ডাঙৰ অসমীয়া বুলি কয়, গৌৰৱ গগৈ কেৱল ৰাজনৈতিক মাধ্যমত অসমীয়া বুলি কয়। সেই গৌৰৱ গগৈ যদি অসমৰ বিৰুদ্ধে মাত মাতিল, অসমৰ বিৰুদ্ধে ক'লে, এষাৰো কথা তেওঁৰ বিৰুদ্ধে কোৱা আমি দেখা নাপালোঁ। আমি এইটো দাবী জনাইছোঁ যে অসম কংগ্ৰেছে অতি শীঘ্ৰে নিজৰ স্থিতি স্পষ্ট কৰক যে তেওঁলোকে অসম বিৰোধী মন্তব্যক লৈ কি কৰিব বিচাৰে। কিন্তু যেতিয়া অসমৰ বিৰুদ্ধে মাত মাতিছে, নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰি পেলাই গৌৰৱ গগৈ এটা বিৰোধী দলৰ উপদলপতি হৈ পেলাইও আজি অসমৰ পক্ষত থিয় দিব নোৱাৰিলে। ইয়াৰ কেইদিনমান আগত ইণ্ডিয়া এলায়েন্সৰ এগৰাকী নেতা তেজস্বী যাদৱে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক চাইনিজ প্ৰডাক্ট বুলি কৈছিল। সেই বিশেষভাৱে সেই ক্ষেত্ৰতো তেওঁলোকে কিন্তু ৰাজনৈতিক ৰুটি বেলাৰ বাদ দি পেলাই তেওঁলোকে কোনো ধৰণৰ অসমৰ পক্ষত স্থিতি নল'ল। আজি মই যিটো জানিছোঁ, আজি চাওক ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হৈছে ইয়াত। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হোৱাৰ পিছত প্ৰায় 1000 যুৱক যুৱতী ইতিমধ্যে তাত সংস্থাপন পাইছে। আৰু যেতিয়া ইয়াত কাম কাজ শেষ হৈ যাব, তেতিয়া কিমান হাজাৰ হাজাৰ। মই বুজি নাপাওঁ যে যোৱা 15 বছৰে আচলতে কংগ্ৰেছে আজি লাজ পাইছে, কংগ্ৰেছে আজি নিৰাশাত ভুগিছে যে যোৱা 15টা বছৰে অসমৰ কাৰণে, অসমৰ ৰাইজৰ লগত, অসমৰ যুৱ প্ৰজন্মৰ লগত তেওঁলোকে যিদৰে অন্যায় কৰিলে, সেই অন্যায় আজি তেওঁলোকে জ্বলন হৈ পেলাই তেওঁলোকে অন্য এখন ৰাজ্যৰ নেতাক লগাইছে অসম বিৰোধী মন্তব্য কৰিবৰ কাৰণে। আৰু মই দেখিছোঁ অলপ আগতে যে অসম কংগ্ৰেছে তেওঁৰ পক্ষত কিন্তু এটা টুইট কৰিছে।